আজি গণেশ চতুৰ্থী আৰম্ভ হ'ল পূজাৰ বতৰ ৰাজ্যজুৰি চলিছে গণেশ পূজাৰ ব্যাপক প্ৰস্তুতি নিশা মহানগৰী ট্ৰেফিক সিগনেলৰ পোষ্টত খুন্দা মৰা ডাম্পাৰ চালকক আটক দিছপুৰ আৰক্ষীৰ যান-বাহন শাখাই আটক কৰা চালকগৰাকীৰ নাম ৰমজুল আলী নিবনুৱাৰ বাবে ভাল খবৰ ছেপ্টেম্বৰত পুনৰ 10,000 চাকৰি উদালগুৰি জনসভাত ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী অংকিতা দত্তলৈ চিবিআইৰ সমন কলকাতাৰ চিবিআইৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকী ভৈৰৱকুণ্ডত ধনশ্ৰী নৈৰ ওপৰত নিৰ্মাণ হ'ব 320 মিটাৰ দৈৰ্ঘ্যৰ দলং আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জয়মালাৰ ওপৰত মাউতে কৰা অত্যাচাৰৰ নিৰ্মম ছবি অসমৰ জয়মালাই এতিয়া তামিলনাডুত মৃত্যুৰে যুঁজিছে হিতেশ্বৰ শইকীয়া পেৰামেডিকেল কলেজ তেতেলিয়া কামৰূপ মেট্ৰ' affiliated to Srimanta Shankardev University of Health and Science. Admission going on for 2022 and 23 batch. Course offered DMLT. Education qualification 12 pass from science stream. For more details, contact 99547 07455 or 82962 49282.